Hey guys, welcome back to my channel. আৰু আজি বনাবলৈ লৈছোঁ কঁঠালৰ মুচি। এয়া মই কাটি মেলি লৈছোঁ। এতিয়া কুকাৰত 3টামান হুইচেল মৰালে ৰাখি দিম। তাৰপাছত আৰু এফালে বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ। পেষ্ট এটা বনাই লওঁ। ভিডিঅ'টো চাই এতিয়া মই মিক্সিত মাৰি ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। চামুচ এখন লাগিব, আনি লওঁ। এতিয়া মিক্সিত তাৰপাছত দেখাইছোঁ ধুনীয়া পেষ্ট এটা ৰেডি হৈ গ'ল। মাৰি লৈছোঁ আৰু এতিয়া ইয়াত বাকি লওঁ। এতিয়া বাকী কঁঠালখিনি কুকাৰৰ পৰা উলিয়াই লৈ এতিয়া বইলক কঁঠাল চাওঁ কঁঠালখিনি পিঁয়াজ দেখিছেনে? কঁঠাল ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইফালে নহৰু পিঁয়াজ লৈ কটা হৈছে। এয়া পিঁয়াজ তেল দি দিম। প্ৰথমতে কেৰাহী পাতি দিছোঁ। এতিয়া পিঁয়াজ নহৰু ভালদৰে ফ্ৰাই কৰিম। তাৰপিছত আৰু কঁঠালখিনি ভালকৈ জলকীয়া দুটা লৈছোঁ। এইখিনি দি দিম এতিয়া। ইয়াত মই এতিয়া গৰম মছলাও দি দিম। অলপ সময় ভজাৰ পাছত কঁঠালখিনি দিম। মই ভাজি লৈছোঁ। পানী দি দিম। ইয়াত ৰেড চিলি অকণমান দিম, বেছি নিদিওঁ। এতিয়া মই ইয়াত ৰেড চিলি অকণমান দি দিছোঁ। সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়া চেণ্ট এটা আহিছে। এতিয়া মই দি দিম কঁঠালখিনি। আপোনালোকৰ নতুন বছৰত তেনেদৰে খালেনে? আৰু যদি নাই খোৱা এনেকৈ খাই চাবচোন, বহুত টেষ্টি লাগে। এইখিনি এতিয়া ধুনীয়াকৈ উতল আহিছে আৰু এয়া মই অলপ সময়ত আদা দি দিছোঁ আৰু গোটেইখিনি মিক্স কৰি দিম। আৰু এনেকৈ বনালে মাংসৰ নিচিনা লাগে খাই। হৈছে প্ৰায়। আৰু এইফালে ভাত ৰেডি কৰি দিছোঁ, এইফালে ভাত পাতি দিম। আৰু এইখিনি এতিয়া মই অলপ সময় ভাজি ইয়াত এতিয়া এই বিলাহী পেষ্ট দি দিম।
ভালে আপোনালোকে যদি বনাই খোৱা নাই বনাই খাব। বনাম আৰু এয়া চব্জিটো ফ্ৰাই হৈছেই আৰু মিক্সিত পিছাই লাগি থকা পানীখিনি মঙত দি ভালদৰে উতলা হয় খুবেই টেষ্টি হয়। আপোনালোকে অলপ এতিয়া পানী দিব লাগিব। আৰু এইফালে মই এতিয়া পকৰীকেইটা বনাই লওঁ। প্ৰসাদ আছিলে মিক্সিত মাৰি লৈছোঁ আৰু এতিয়া আমাৰ ভাত ৰেডি প্ৰায়। আজি আমাৰ ভাতৰ সাজত আছে কঁঠালৰ চব্জি, ৰঙালাও ভাজি আৰু পকৰী। এতিয়া আজি আমাৰ ভাতৰ সাজত আছে এয়া কঁঠালৰ চব্জি, এইফালে অকণমান ৰঙালাও চব্জি, এইফালে বৰ আৰু এইফালে আছে দাইল। এয়া ভিডিঅ' চাই থাকিব আৰু তিলটো খাবা। হৈছে ফুলৰ পুলি আৰু এটা ড্ৰেগন ফ্ৰুটছৰ ফুল আছিলে আৰু এয়া মাহঁতে খেলি আছিলে। বিহুৰ উপলক্ষে পাতিছিলে গাঁৱত, মোৰ দেউতাৰ ঘৰৰ গাঁৱত। এয়া টিং ভঙা খেলি আছে, কিন্তু অৱশ্যে টিঙত লগাব নোৱাৰিলে আৰু বেচেৰীয়ে চেষ্টা কৰি আছে। দেখা নাপালে কিন্তু বেলেগ চাইডেহে গৈ আছে, চাব দেই। নেক্সট আমি ল'ৰাৰ স্কুল আহিলোঁ আৰু এয়া স্কুলৰ ক্লাছত থৈ আহিছোঁ আৰু এইফালে আমি আৰু ৰখি আছোঁ আৰু গাড়ী চাই আছোঁ। ৰাস্তাত গছবোৰ ভাল লাগে শাৰী শাৰী। তোমালোকৰ ৰুটিনখন দিলে ভালেই হ'ল। নিদিয়ে 4 কেজিবোৰ গ'ল যে ভিডিঅ' কৰিছোঁ। আইচক্ৰীমৰ জুতি লৈছোঁ। এইখন দোকানটো আমি সৰুৰ পৰাই আছোঁ আৰু বহুত দেৰি পাছত স্কুল আহি পালোহি। সন্ধিয়া এখেতে গান গাইছে আৰু ঢোলৰ শব্দই শুনিব দেই। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ মাকো কৈছে বাই বাই। বহাগৰ বিহু ঐ নাপাতি কেনেকৈ থাকোঁ, পাহাৰ বগাই বগাই অকলি জবন্দৈ মাৰ কবি গৈ বাটত লগ পালে জোঁৱাই বুলিবলৈ দেখিলে আহোঁ বুলি নক'বা মাজনী টিপ টপ, দেখিলে আহোঁ বুলি নক'বা মাজনী ঐ মোৰেনো পৰা ঘৰ, মোৰেনো পানী পৰা ঘৰ, হাতত ৰিয়ালৈ পানীটো কি থাকোঁতে হ'বনো পানী লগা জ্বৰ, এই হাতত ৰিয়ালৈ পানীটো কি Bahal bagai bagai senimar kapak fulan itu senimar kupata gujitim মাৰক ফাঁকি দি senimar bihula ahili papera ফাঁকি দি senimar bihula ahili senimar kupata চেৰেকি Saraki, saraki, saraki,